বাকী পৰিৱেশটো ধুনীয়া বিল্ডিঙে বিল্ডিং এইগিলা জেগাত আহিলে কিবা মিলিয়নাৰ লাগে অ' নমস্কাৰ ৰাইজ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি যিহেতু ছানডে আমি অলপ ফুৰিবলৈ যাওঁ নহয় মানে মাথাটো অলপমান হেৰে গৈ আছে সেইকাৰণে বহুত পাহৰি আছোঁ কথাবিলাক তো আজি মানে অলপ ছানডে দেখি ফুৰিব যাওঁ আৰু ৰাতি বহুত বৰষুণ দিছিলে এতিয়া ৰাস্তা অলপ পানী আছে মানে যিহেতু ধূলাটো কমিছে বহুত ভাল তো মই আৰু মোৰ লগৰ সেইটো দেখা আপোনালোকে চিনি পায় ঐ ক'ত যাবি এনেই ছানডে বুলি অলপমান ওলাই যাওঁ তাকেইতো ভাবি আছোঁ অলপ ফুৰি আহোঁ নেকি ন ঘৰত থাকি মানে একদম বৰিং হৈ যায় আৰু যিহেতু কি কৈছোন ক'ব খুজিছিলি যিহেতু ছানডে বুলি ক'লে অলপ মনটো ভাল লাগি যায় হয় অফিচ কাছাৰী বন্ধ হৈ থাকে চব বন্ধ যিহেতু আমি অলপ এনে ফুৰি আহোঁ কি হয় নাজানো আৰু পুৱাই যাওঁ কি যাওঁ আকৌ গম নাপাওঁ এনে ওলাই যাম ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ লগ পাই আছোঁ আপোনালোকক ভিডিঅ'ত দিয়ক চাই থাকিব আৰু গাইছ একদম ধুনীয়া ৰাস্তা এটাত সোমাইছোঁ আমাৰ এইটো যিহেতু ৰাস্তাটো নতুনকৈ বনাইছে আমি বঢ়িয়াকৈ যাই আছোঁ আৰু পৰিৱেশটো চাওকচোন ইমান ধুনীয়া পৰিৱেশ কৈ দেখা এক মিনিট ৰখচোন বাপৰে কি ফুলে নাচাকে বাৰু অ'হ কি নাজাৰা হয় ব্ৰেক গাইছে এইফালে জবা ফুল নেকি জবা ফুলে হ'ব চাওকচোন কি ধুনীয়া খেতি কৰিছে বা একদম হালধীয়া ৰঙা হৈ আছে তো ভাল লাগিছে আৰু কি ধুনীয়া শান্তিৰ পৰিৱেশ চাওকচোন বাকীটো বঢ়িয়াকৈ ৰ'দ দি আছে চশমাটো খুলি ল'লোঁ এতিয়া অলপ বেছি ভালকৈ দেখা পায় বাকী এতিয়া আমি ওলাই আহিছোঁ এতিয়া ক'ত যাওঁ নাজানো আজি অলপ বতৰ বস্তুৰ নেচাৰটো কেনেকুৱা লাগে হাৱা খাবা দৰে হৈছে আজি আমি এইগিলা হাৱাই খাই ফুৰিম আজি বতৰৰ আজি কেনেকুৱা চিষ্টেম সেইগিলাই চাই ফুৰিম বাৰু গাইছ বাকী এইফালে আমাৰ পথাৰখন আছে আমি এতিয়া ৰাস্তাৰে গৈ আছোঁ নে কি দেখা কিবা কবি একো নাই মনটো ভাল লাগি আছে দে ফুৰিব আহিলেতো মন ভাল লাগিব আৰু আহি এটা এনেকুৱা ৰাস্তা পালোঁ গাইছ মানে দেহাটো সৰ্বশৰীৰ লৰি গৈছে আৰু য'ত বিষ আছে তাতে আৰু দুখ পায় কি ৰাস্তা চাওকচোন অৱস্থা নাই এই জাম্পিং অফ ৰোডিং কৰি আছোঁ স্কুটিত অফ ৰোডিং আমাৰ এই আগতে জাপে আছে ঐ দেখা গোটেই কঁকাল লুচি মোৰ অৱস্থা নাই ঐ বাকী বতৰটো খুবেই ধুনীয়া মোৰ সেইটো বেছি ভাল লাগি আছে ৰাস্তা চাওকচোন কি জাম্পিং কৰি আছোঁ কি ধুনীয়া বতাহ একদম পথাৰৰ মাজে গৈ আছোঁ একেবাৰে পুৰা একদম গছ গছনি পুৰা আৰু ৱেডাৰটো একদম ধুনীয়া ৱেডাৰ চুলি একদম খাৰাপ হৈ গৈছে মোৰ বাকী এইফালে আৰু কি যা পাই নাজানো আৰু ঘূৰি আছোঁ পুৰা আজি পথাৰৰ মাজে বাকী তই কিবা কবি কাকা দেখা কি ক'ম চকুকেইটা যদি আমাৰ কেমেৰা হ'ল এইকেইটা জেগা মই কেপচাৰ কৰি থৈ দিলোঁ চকু কেমেৰা হ'ব মানুহ বেছি কেমেৰা হয় কি ধুনীয়া নাচক বৰষুণ দিয়াৰ কাৰণে ধুলোবালাগিলা চাফা হৈ গৈছে কি আছে লাগিছে ন বহুত ভাল লাগিছে কিন্তু যাই আছোঁ এতিয়া ক'ত কেনেকৈ কি ওলাও গম নাপাওঁ ৰাস্তাৰ মাজে আমি গৈ আছোঁ এতিয়া কিবা ইণ্টাৰেষ্টিং পাৰ্ট হ'লে আপোনাক মই এনেই দেখোন টেনশ্যন ল'ব নালাগে বাকী আৰু এতিয়া আমি ধুনীয়াকৈ ৱেডাৰৰ মাজত গৈ আছোঁ সেই গাইছ যিহেতু মানে কি মই বহুত টাইম গাড়ী চলালোঁ সেইকাৰণে এইবাৰ আমাক দেখাই গাড়ী চলাব দিছোঁ এই বতৰটো কি ধুনীয়া কি ধুনীয়া ধুনীয়া ৱেডাৰ যিহেতু মানে বৰষুণ দিয়াৰ পাছত জানে চব দিলে মানে ধূলা চব ধোৱা যায় খালি আৰু কিন দি থাকিলে মনটো বেয়া লাগে ডাঙৰকৈ একজাকে ধুনীয়াকৈ দি আৰু দেখা কিবা ক'বা মানে কি ক'বা জীৱনটোত অলপ বহুত দুখ চলি আছে দুখটো আকৌ বাদ দিয়া মাৰোঁ বুলি আমি সুখত আমি কিখিনি কৰ্ম কৰিব পাৰোঁ এই যদি নাজাৰাটো তুমি ফুৰিব আহিছোঁ আজি কেনেকুৱা লাগিছে মনটো উৰি আছে বতাহৰ লগত সেইটোৱে কথা কি ধুনীয়া এই বাঁহৰ চাচোন কি নাজাৰা গোৱাত যাব লাগে নেকি ইয়াত বাহিৰা এই বাঁহৰ তলত আহক অসম বেছ তই অসম কি ধুনীয়া এটা পৰিৱেশ চাচোন এই বাঁহৰ তলত এই গোৱা বাদ দিয়া ভাই আমাৰ অসমত চাচোন কেনেকুৱা নাজাৰা আছে কি ধুনীয়া তাৰে মাজে আমি গৈ আছোঁ When I'm blue, I think of you in your eyes. How they look at mine, so kinda like that. You slow down time and everything's just fine. I was ocean swimming with just wishful thinking of my life, the vision drifting by until I found a lighthouse in your heart, shining like a beacon of তো বাকী গাইছে আমি আহি পালোঁ ডিমু চক ডেকাই কিবা অলপ তৰমুজ আনিব গৈছে সেইফালে তৰমুজ লৈ আছে কি কৰি আছে কি কৰিবি মানে মোৰ মানে আজি একো যাবৰ ইচ্ছা নাই যিহেতু ছানডে বতৰ না সেইকাৰণে মই মাজে ৰাস্তাতে ৰখিলোঁ আৰু ৰ'দ চ'দ ধুনীয়া বতাহ দি আছে বাকী তই এইটো তৰমুজটো যদি ল'লি চাওঁ বাহ বেলেগ কাৰবাৰ আকলা খাবি নেকি 3 কিলো মোৰ এটা কিমান আকলা খাই ৰ'দটো বহুত দিছে গাইছ আমি অলপ এইফালে এই বজাৰ চজাৰ কৰিলে কিবা ঘৰতে খাব আকলাই যিহেতু গৰম
বাকী আৰু আমি কি কৰিম এতিয়া মোৰ মোৰ প্লেন এটা আছে মানে কি হ'ল তোক এতিয়া মই ঘৰত থৈ পেলাই মই এতিয়া গুৱাহাটী যাব লাগিব বুজিছা গুৱাহাটী মানে অলপ মানে যিহেতু এই ফাল্টু নেকি শুনছা মানে কি হ'ল মই এতিয়া গুৱাহাটী যাম ইয়াক ঘৰত যেতিয়া নামি থৈ যাওঁ আমি কিবা মানে ফুৰি আহিলোঁ আৰু চানডে হিচাপত এতিয়া চাওঁ এতিয়া গুৱাহাটীত যায় কি হয় আমাৰ কাৰবাৰ বাকী মোৰো এই দাদাজন যাব দাদাৰ অলপ কাম আছে বাকী মোৰো কিবা কিবি অলপ কাম আছে ভিডিঅ'ত দেখাই থাকিম আপোনালোক চাই থাকিব ঠিক আছে আহি পালোঁ ঘৰ এতিয়া মই ধুনীয়াকৈ ফ্ৰেছ চেছ হৈ আকৌ মই ওলালোঁ মানে ৰেডি হৈ লওঁ আকৌ এতিয়া গুৱাহাটী যাম দিয়ক আৰু ব্লগটো ইয়াৰ পৰা আমি বনাই থাকিম আৰু কি কৰোঁ দেখাই থাকিম আৰু চাই থাকিব গাইজ মই এতিয়া ফুল ৰেডি হ'লোঁ এতিয়া গুৱাহাটীলৈ যাত্ৰা কৰোঁ আজি যিহেতু আৰু ৰিজাল্টো দিলে আজি ইলেকশ্যনৰ কাৰোবাৰ কি হৈছে গম নাপাওঁ এতিয়ালৈ দিছে চাগে ৰিজাল্ট এতিয়া বাজিল আপোনাৰ 1:40 হ'ল ত' ৰিজাল্টটো দিছে চাগে বাকী কি হয় নাজানো আৰু ৰিজাল্ট দিয়াটো গম পাম বাৰু পিছত বাকী চবৰে ভালে হওক বুলি আশা থাকিল আৰু এতিয়া আমি যাওঁ গুৱাহাটীলৈ ৰখি ইমান টাইম লাগিল মানে আধা ঘণ্টা মানে এতিয়া ৱেইট কৰি আছোঁ ইমান লেজি মানে কি ক'ব টাইম দিছিল 1:20 মানত মই আহি তাতকৈ 10 মিনিট আগত আহি হাজিৰ হৈ আছোঁ এটা আধা ঘণ্টা বেছি টাইম ৰখিছোঁ এতিয়ালৈকে আহি নাই আছোঁ ৰ'ব অ' ছাৰ কেইটা বাজিলে ইমান সময় ৰেডি দেৰি কৰিলাক বলক ৰাতি হ'ব মানুহটো অলপ সময়টো বহুত দেৰি কৰিলে আৰু হ'লে কিন্তু আধা ঘণ্টা মোক কিয় আৰু ৰখম ইমান দেৰি নকৰে দিয়া মানুহক টাইম দি পেলাই এনেকৈ ৱেষ্ট কৰিব নালাগে বোলা তো গাইছ আমি এতিয়া গৈ আছোঁ গুৱাহাটীলৈ এবাৰকে ধুনীয়া ৱেডাৰ like that. You slow down time and everything's just and I was ocean swimming with just wishful thinking of my life, the vision drifting by. ইলেকশ্যনৰ যাম গাইজ এয়া ইলেকশ্যনৰ যাম আমিনগাঁও গুৱাহাটী তাততো মানুহ ভিৰে এইফালে আমিনগাঁও গুৱাহাটী আহি পালোঁ এইফালে আজি ইলেকশ্যনৰ ৰিজাল্ট দি আছে না সেইকাৰণে গাড়ী জাম হৈ গৈছে পূৰা তো গাইজ আমি আহি পালোঁ শৰাইঘাট ব্ৰিজ আজি পূৰা ৰাস্তা খালী আজি কাৰণ ইলেকশ্যনৰ প্ৰথমে আছোঁ আমিনগাঁও পিছতে আছে বহুত যাম When I'm blue, I think of you in your eyes. How they look at mine, so kind like that. You slow down time and everything's just and I was ocean swimming with just wishful thinking of my life, the vision drifting by until I found a lighthouse in your heart shining like. তো গাইজ ফাইনেলি আহি পালোঁ মালিগাঁও ৰেলৱে কলনি ইয়াতে আমাৰ দাদা এটা আছে তাতে নিমন্ত্ৰণ দি পেলাই আমি গুচি যাম বাকী ভোকো লাগি আছে কিবা খাব লাগিব তাৰপিছত আমি সেইখিনি নিমন্ত্ৰণটো দি লওঁ বঢ়িয়াকৈ বাকী ধুনীয়াকৈ পৰিৱেশটো মজা ৰেলৱে কলনিবিলাক এনেও চাফ চিকুণে থাকে না তো গাইজ আমি আজি মালিগাঁওপুৰৰ ৰেলৱে কলনি ঘূৰি আছোঁ ধুনীয়া পৰিৱেশ কেনে লাগিছে পৰিৱেশটো কেনেকুৱা একদম চাফ চিকুণতা একদম দেখিছেনে আপোনালোকে কিয় দীপাংকৰ দা ক'ত লৈছ আহিলে গলিৰ মাজে মাজে বেলেগ কিবা ক'বা নেকি ক একদম মানে যি আহিলোঁ মানে ফুৰিব আহিলোঁ আলহী ঘৰত এই ৰাস্তা ওলাইছোঁ একদম দেখিছেনে আপোনালোকে গাইছ মানে মালিগাঁও আহি আমি ৰাস্তা হৰালোঁ এটা কলনীৰ নাম শুনিলোঁ কলনীটোত মানুহ ঘৰ আছে আৰু ইয়াত মাতিব অহা মানুহ ঘৰ পেৰামিতা এপাৰ্টমেণ্ট বোলে মোৰ মাথা বেয়া হৈছে পেৰা আৰু মিতা এপাৰ্টমেণ্ট এইফালে কলনি আছে আৰু বহুত বাকী সেইফালে দাদা ৰখি আছে ছাৰো আছে আমাৰ থিয় হয় বাকী মই আছোঁ এতিয়া বাকী পৰিৱেশটো ধুনীয়া বিল্ডিং এইগিলা জেগাত আহিলে কিবা মিলিয়নাৰ লাগে অ' তুমি যি মালিগাঁৱত আহিলা বাৰু আগতেও আহিছা বুলি কৈছিলা এইটো পেৰামিটাৰ এপাৰ্টমেণ্ট নাম শুনিছিলানে এতিয়া আমি কেতিয়া বিচাৰি পাম আন্ধাৰ হ'বলৈ হ'ল ফোন কৰিছা বাপৰে কি জেগাত লৈছে গাইছ এনেকৈ কৰিব তাই মালিগাঁৱত চিনি পাই বোলে মিছা কথাগিলা ক'ব কি ক'ব আৰু সেই পেৰামিটাৰ এপাৰ্টমেণ্ট আমি ৰখি আছোঁ গাইছ কেনেকৈ যাওঁ চাওকচোন ৰাস্তা মানুহ ঘৰ বিচাৰি পালোঁ এইখিনিয়েদি পাৰ হৈ যাব লাগিব এনেকৈ হেলমেটটোৱে যায় না এনেকৈ যায় পাৰ হয়
ৰাস্তা কি ৰাস্তা গাইছ ৰাতি ফালে যাওঁ আৰু তাড়াতাড়ি বাকী পৰিৱেশটো এনেকুৱা ইমান সৰু ৰাস্তাই কেনেকৈ সোমোৱাই নদী গুৱাহাটীত থাকিব দেখ নদী একদম নদী এই চুপৰত যাই আছোঁ ফুট বাংলা আন লগা আছে আন্ধাৰ কি কাৰবাৰ 1 লাখ টকা দিলেও মই ইয়াতে থাকিব নোৱাৰোঁ কেনে আন্ধাৰ অ' মাই ফুটিয়া বাংলা থাকিব লাগে চেৰি বগে বগে 5টা ফ্ল'ৰত আহিলোঁ লিফ্ট যোৱা জেগাত চাকচোন শিখৰৰ পিকেদি ভৰ্তি হৈ আছে বাপৰে কেনে অৱস্থা সেই নৰি দেই বঢ়িয়াকৈ ভুটীয়া বাংলাটাৰ পৰা ওলালোঁ আমি বাকী আৰু ভ্লগটো ইয়াতে আজি খতম কৰোঁ বাকী এতিয়া আন্ধাৰো হ'ব হৈছে আমি ঘৰলৈ যাওঁ চিম্পুল ভ্লগ আছিল লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বাকী আমাৰ দাদাক লগ পাই ভাল লাগিলে আপোনাক লগ পাইছিলোঁ লখিমপুৰত বাকী বহুত দিনৰ মূৰত লগ পালোঁ আৰু আজি সিহঁতে ভালকৈ লগ পালে হয় একদম নিশ্চয় নিশ্চয় বাকী আমাৰ ছাৰ আছে অ' ছাৰ ঘৰত যাওঁ এতিয়া আৰু হ'ব জয় অসম বাকী বিয়াত লগ পাম হা মানুহটো এনে ভালেই বাকী বহুত দিনৰ মূৰত লগ পালোঁ আৰু আপোনাকে দিয়ক তাই আমি বাই বাই যাওঁ